हेलो फ्रेंड्स সকলোকে অসমীয়া বুৱাৰী মইনা চেনেললৈ আকৌ এবাৰ আদৰণি জনাইছো। আজি মই আপোনালোকৰ বাবে মেগীৰ এটা ধুনীয়া ৰেচিপি লৈ আহিছো। সম্পূৰ্ণ ভিডিওটো চাই থাকিব আৰু শেষত কমেন্ট কৰি জনাব যে ভিডিওটো কেনেকুৱা লাগিল। প্ৰথমতে মই বিলাহী কাটি লৈছো এনেকৈ এটা তাৰ পাছত মই সৰু এটুকুৰা আদা লৈছো 3 ফুট নহৰু লৈছো আৰু 3টা মই শুকান জলকীয়া লৈছো আৰু এয়া মই কেৰাহীত পানীখিনি গৰম কৰি লৈছো আৰু তাতে মই বিলাহী আৰু আদা নহৰু আৰু জলকীয়াখিনি দি দিম আৰু ইয়াৰ লগতে মই দুটা কাজু বাদামো দিম। আপোনালোকৰ তাত থাকিলে দিব বা নাথাকিলেও নিদিলেও কোনো কথা নাই আৰু এইখিনি মই 5 মিনিট 6 মিনিট মান সিজাই লম আৰু এয়া মই সিজাই লৈছিলো আৰু ঠাণ্ডা হ'বলৈ দিলো। ঠাণ্ডা হোৱাৰ পাছত মই এইখিনি পিচি লম। এয়া মই পিচি লইলো সম্পূৰ্ণ আৰু লৈছো মই এনেকৈ মই ৰিফাইন তেল লৈ আপোনালোকে মিঠাতেলো দিব পাৰে আৰু এতিয়া মই পেষ্ট কৰাখিনি দি দিছো আৰু ইয়াতে মই বাকি মছলাখিনি লাগি থকা তাতে পানী দি দিছো মই পানীখিনি আৰু এই মছলাখিনি মই ভালকৈ ভাজি লম আৰু লগতে মই মেগীখিনিও বইল কৰি লম। তাৰ বাবে মই আকৌ গৰম পানী এনেকৈ কৰি লৈছো তাতে মই মেগী এটা দি দিম। মই 10 টকীয়া মেগী এটা বনাইছো আৰু এইখিনিও সিজিবলৈ দি থাকিম আৰু মই এই পিনে মছলাখিনিও ভাজি আছো। সোৱাদ অনুসৰি নিমখ দি দিলো আৰু লগতে মই মেগী মছলাৰ পৰা আধা মছলা মই এতিয়া দিছো আৰু আধা পাছত দিম। এইখিনি মই ভালকৈ আৰু অলপমান পানী দি মই ভালকৈ মছলাখিনি ভাজি লম। এয়া চাওকচোন তেলখিনি ওপৰলৈ উঠি আহিছে আৰু ধুনীয়াকৈ ভাজা হৈ গৈছে। ইয়াতে মই এতিয়া সিজাই লোৱা মেগীখিনিও দি দিম। মেগী মই পানী অলপ দিছিলো মই পানীখিনিৰ সৈতে মই তাতে দি দিম আৰু ইয়াতে মই বাটাৰ দিম। বাটাৰ দিলে খাবলৈ সঁচাই বহুত ভাল লাগে। প্ৰথমবাৰ খালো এনেকৈ আপোনালোকেও খাই চাবচোন কেনেকুৱা লাগে জনাব আৰু এই গোটেইখিনি মই 2-3 মিনিট সময় মই এইখিনি ভালদৰে ভাজি লম আৰু লগতে মই ইয়াত বাকি থকা মেগী মছলাখিনিও দি দিম গোটেইখিনি ভালকৈ লৰাই দি মই এইখিনি নমাই লম। এনেকৈ বনাই খাবচোন সঁচাই বহুত ভাল লাগে খাই আৰু এয়া মই এখন প্লেটত মই নমাই লৈছো। মেগী সদায় একেদৰে কিমান খাবনো এনেকৈ এবাৰ সোৱাদ ল'ব আৰু ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। লগতে আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপি দিব তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিও প্ৰথমে পাই থাকিব। আজিলৈ বিদায় লৈছো। আহি আছো এটা নতুন